प्रथमটো खबर कुकी उग्रपन्थीर सहित सम्पर्क रक्षा কৰা मुख्यमंत्री हिमंत विश्व शर्माय पदत्याग কৰক এই দাবী DYFI নিৰ্বাচনী যুঁজত জয়ী হ'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতা ৰাম মাধৱে মণিপুৰত কুকি উগ্ৰপন্থীৰ সহায় লৈছিল। দেশৰ সংবিধানৰ নামত শপত খোৱা মুখ্যমন্ত্ৰীজনৰ এই অসাংবিধানিক আৰু নীতি বহিৰ্ভূত কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেশ্যন চমুকৈ DYFI অসম ৰাজ্যিক কমিটিয়ে কঠোৰ ভাষাৰে নিন্দা কৰিছে আৰু শীঘ্ৰে মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী জনাইছে। 2017 চনৰ মণিপুৰৰ নিৰ্বাচনত জয়ী হ'বলৈ কুকি উগ্ৰপন্থী সংগঠন ইউনাইটেড কুকি লিবাৰেশ্যন ফ্ৰণ্ট চমুকৈ UKLF আৰু ইউনাইটেড পিপলছ ফ্ৰণ্ট চমুকৈ UPFৰ পৰা বিজেপি দলে সহায় লোৱা বুলি UKLFৰ নেতা SS হাউকিপে স্বীকাৰ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ কেন্দ্ৰীয় নেতা ৰাম মাধৱে এই বিষয়ে কুকি উগ্ৰপন্থী সংগঠনৰ সৈতে এক চুক্তি কৰাৰ কথা উল্লেখ কৰিছে। উগ্ৰপন্থী নেতাজনে 2019 চনত এই চুক্তিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। গৃহমন্ত্ৰী অমিত শ্বাহলৈ প্ৰেৰণ কৰা এই পত্ৰখনকেই উগ্ৰপন্থী নেতা SS হাউকিপে যোৱা 8 জুন 2023 তাৰিখে NIAৰ আদালতত দাখিল কৰাৰ পাছতেই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হয়। পত্ৰখনত এই কথা কোৱা হয় যে উগ্ৰপন্থী সংগঠনৰ সহায়ত বিজেপি দলৰ প্ৰাৰ্থী জয়ী হৈছিল। নিৰ্বাচনী লাভালাভৰ বাবে বিজেপি দলে যে যিকোনো পৰ্যায়লৈ যাব পাৰে সেয়াই এই কথাই প্ৰমাণ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উগ্ৰপন্থীৰ সম্পৰ্কৰ বিষয়টো নতুন নহয়। এয়া কেৱল সংবিধান বিৰোধীয়ে নহয়, এয়া দেশৰ আভ্যন্তৰীণ নিৰাপত্তা আৰু সাৰ্বভৌমত্বৰ প্ৰতিও বিপদজনক। DYFIয়ে এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শীঘ্ৰে পদত্যাগৰ দাবী কৰিছে। বিজেপি দল আৰু কেন্দ্ৰীয় চৰকাৰে স্পৰ্শকাতৰ বিষয়টোক লৈ সম্পূৰ্ণ মৌন হৈ আছে আৰু দেশৰ নিৰাপত্তাক লৈ হেতালি খেলিব ওলাইছে। ৰাজ্যখনত কবিতা লিখা আৰু নাটক কৰাৰ বাবেই ছাত্ৰী আৰু যুৱকক আটক কৰাৰ সময়তে উগ্ৰপন্থীৰ লগত মিতিৰালি কৰাৰ গুৰুতৰ বিষয়টো বিজেপি দলে মৌনতাৰে উপেক্ষা কৰিব বিচাৰিছে। এয়া কোনোমতেই গ্ৰহণযোগ্য নহয়। DYFIয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তাৎক্ষণিক পদত্যাগৰ দাবী কৰাৰ লগতে সমগ্ৰ বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে। পৰৱৰ্তী খবৰ ৰাজ্য কঁপাই যোৱা SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত আৰম্ভ কৰিলে CBIয়ে। জখলাবন্ধাত উপস্থিত CBIৰ দল পৰ্যবেক্ষণ কৰিলে SI জোনমণি ৰাভাৰ বাহন। জখলাবন্ধাত উপস্থিত CBIৰ DIG লাভলী কাটিয়াৰৰ নেতৃত্বত এটি দল SI জোনমণি ৰাভাৰ বাহনখন পৰ্যবেক্ষণ কৰে। CBIৰ দলটোৱে SI জোনমণি ৰাভাৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়। উল্লেখযোগ্য যে 15 মেৰ পুৱতি নিশা মৃত্যুক আঁকোৱালি লৈছিল SI জোনমণি ৰাভাই। SI জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা সোমাই পৰিছিল ৰহস্যৰ আৱৰ্তত। প্ৰথমে তদন্তৰ দায়িত্ব লৈছিল CIDয়ে, কিন্তু পৰিয়ালৰ লগতে অসমবাসীয়ে বিচাৰিছিল SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত CBIয়ে কৰাটো আৰু তাৰ পিছতে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাত মিলিত হৈ এই সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব CBIলৈ হস্তান্তৰ কৰা হৈছে আৰু ইতিমধ্যে CBIৰ এটা বৃহৎ দল অসমত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পৰৱৰ্তী খবৰ আজমল ছুপাৰ 40ৰ বৃহৎ সফলতা। 2023 বৰ্ষৰ নিটৰ পৰীক্ষাত 350তকৈও অধিক শিক্ষাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আজমল ছুপাৰ 40ৰ পৰা আৰু এই সন্দৰ্ভত এতিয়া উদ্বিগ্ন হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা। মন্ত্ৰী পীযুষ হাজৰিকাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমীয়া ল'ৰাই ভালদৰে নপঢ়িলে আজমলৰ ল'ৰাই এদিন অসম দখল কৰিব, তেতিয়া কিন্তু আমাক দুখ দি লাভ নাই। এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। অসমীয়া ল'ৰাই ভালদৰে নপঢ়িলে আজমলৰ ল'ৰাই অসম দখল কৰিবই। আজমলৰ ল'ৰাই অসম দখল কৰিলে তেতিয়া কিন্তু আমাক বেয়া পাই লাভ নাই। অসমীয়া ল'ৰা ছোৱালীয়ে ভালদৰে পঢ়া শুনা কৰক, অন্যথা অসমীয়া ল'ৰা ছোৱালীয়ে ভালদৰে পঢ়া শুনা নকৰিলে ভৱিষ্যতে অসুবিধা আছে। অসমীয়া ল'ৰা ছোৱালীক ভালদৰে পঢ়া শুনা কৰিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰিকাৰ।
সর্বভারতীয় নিটৰ পৰীক্ষাত আজমল সুপাৰ 40ৰ সফলতাৰ পিছতেই এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। উল্লেখযোগ্য যে 2023 বৰ্ষৰ নিটৰ পৰীক্ষাত আজমল সুপাৰ 40ৰ পৰা 350 গৰাকীতকৈও অধিক শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিছিল। পৰৱৰ্তী খবৰ, হিমন্ত চৰকাৰৰ বৃহৎ ঘোষণা, গড় সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ হিমন্ত চৰকাৰৰ। ৰাজ্যত গড় সৰবৰাহৰ বাবে নিৰ্ধাৰণ কৰিছে নতুন নিয়ম। গড় সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ হিমন্ত চৰকাৰৰ। গড় সৰবৰাহৰ বাবে নিৰ্ধাৰণ কৰিছে নতুন নিয়ম। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত মুকলি কৰিলে ৱেব পৰ্টেল। এতিয়াৰ পৰা প্ৰপত্ৰ পূৰণ কৰিহে সৰবৰাহ কৰিব পাৰিব গৰু। এই পদক্ষেপৰ দ্বাৰা উপকৃত হ'ব ৰাজ্যৰ কৃষকসকল। স্পষ্ট হ'ব কৃষকৰ প্ৰয়োজনীয়তা। লগতে বহিৰ্ৰাজ্যলৈ সৰবৰাহৰ বাবে ল'ব লাগিব অনুমতি আৰু পাৰ্মিট ফিজ হিচাপে প্ৰতিটো গৰুৰ বাবদ লোৱা হ'ব মাচুল। পোৱালি গৰুৰ ক্ষেত্ৰত 10 টকা আৰু ডাঙৰ গৰুৰ ক্ষেত্ৰত 20 টকা নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে। আজি এই কথা ঘোষণা কৰে কৃষিমন্ত্ৰী অতুল বৰাই। পৰৱৰ্তী খবৰ, ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী, আগন্তুক 4 দিনত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। অসমৰ 29খন জিলাত হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আগন্তুক 4 দিনত এই 29খন জিলাত হ'ব ধাৰাসাৰ বৰষুণ। অহা 4 দিনত ৰাজ্যত ৰুদ্ৰ ৰূপ ল'ব বতৰে। বান বিভীষিকাৰ মাজতে ৰাজ্যৰ 29খন জিলাত হাই এলাৰ্ট জাৰি। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে বিশেষ সতৰ্কবাণী। 15 মে'ৰ পৰা 19 জুনলৈ প্ৰবল বৃষ্টিপাত ধুমুহাই ৰাজ্য কঁপোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ৰাজ্যৰ 5খন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি আৰু 24খন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। অসমৰ কোন কোন জিলাত কি এলাৰ্ট জাৰি কৰা হৈছে চাওঁ আহক। ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। লগতে কামৰূপ গ্ৰাম্য, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিমা হাছাও, কাছাৰ আৰু কৰিমগঞ্জত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। বৰপেটা, বঙাইগাঁও, নলবাৰী, ডিব্ৰুগড়, তিনিচুকীয়াত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। বিজুলী, ঢেৰেকনি আৰু প্ৰচণ্ড ধুমুহা আৰু প্ৰবল বৃষ্টিপাতৰ বাবেই জাৰি কৰা হৈছে এই এলাৰ্ট। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা গোৱালপাৰাৰ বিজেপি নেত্ৰী জোনালী নাথৰ হত্যাকাণ্ডৰ নতুন তথ্য। পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল জোনালী নাথক। কাঠৰ বাটামেৰে মৰিয়াই হত্যা কৰা হৈছিল জোনালী নাথক। শেহতীয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। জোনালী নাথ হত্যাকাণ্ডৰ নতুন মূৰ। জোনালীক গাড়ীৰ ভিতৰত ডিঙি চিপি হত্যা কৰা বুলি মিছা মাতিছিল ঘাতক হাছানুৰে। পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল জোনালী নাথক। হাছানুৰৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে কাঠৰ বাটাম আৰু সেই বাটামেৰে মৰিয়াই হত্যা কৰাৰ সন্দেহ জোনালীক। আৰু লগতে উদ্ধাৰ কৰা হৈছে কেইবাখনো জোনালীৰ ডায়েৰী। আৰু এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। উল্লেখযোগ্য যে ডায়েৰী কেইখন উদ্ধাৰ হৈছে হাছানুৰৰ ঘৰত।